जाब्रबथाय जाया बेनि थाखाय गुरै खावलायहरबाय दिनै नोंथांमोनाहाय एनआरसिनि मोनसे समस्या जोंनि गेसनि मोनसे बाथ्रा फैदों मैया मेघालयनि चिफ मिनिस्टार मिज'रामनि चिफ मिनिस्टारा बुंदों जुदि गेपआ जुदि आसामाव যিটো শান্তি আৰু সমাধানৰ কাৰণে যি গণসমাৱেশ আয়োজন কৰা হৈছে ইয়াৰ দ্বাৰা বড়োসকলৰ যি শ্বহীদ এই শ্বহীদসকলক মই স্মৰণ জনাইছোঁ তেখেতসকলক ইয়াৰ পৰা সেৱা জনাইছোঁ যে ইয়াৰ লগতে বডুমা উপেন্দ্ৰ ব্ৰহ্ম যিজনে বড়োসকলক নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে বাট দেখুৱাই থৈ গ'ল বডুমা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্বৰ্গীয় আত্মালৈ মই এই সময়ত প্ৰাৰ্থনা জনাইছোঁ কথাটো হৈছে কি আমি সকলোৱে জানো যে জাষ্টিছ ডিলাইড ইজ ইকুৱেল টু জাষ্টিছ ডিনাইড আমি ন্যায় বিচাৰিছোঁ আমি নিজৰ অধিকাৰ লৈ পেলাই জীয়াই থাকিব বিচাৰিছোঁ নিজৰ ভাষা সাংস্কৃতিক সুৰক্ষা আমি বিচাৰিছোঁ ভূমিৰ আমি সুৰক্ষা বিচাৰিছোঁ আৰু এনেকুৱা সময়ত আজি ভাৰত চৰকাৰে যিবিলাক পদক্ষেপ লৈছে সেই পদক্ষেপবিলাক আমাক পুনৰ উনুকিয়াইছে আমাক পুনৰ মানে তেখেতসকলে ইনস্পায়াৰ কৰিছে যে আমি আমাৰ সংগ্ৰামটো আগুৱাই লৈ যাব লাগে আৰু তেতিয়াহে আমি আজি নহয় কালি এদিন নহয় এদিন আমাৰ অধিকাৰটো আমি সাব্যস্ত কৰিবলৈ সক্ষম হ'ম মূল কথাটো হৈছে যে জম্মু কাশ্মীৰ যিটো ৰাজ্য আছিলে এই ৰাজ্যটো আজি দ্বিখণ্ডিত কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰী ভাৰত চৰকাৰে গঠন কৰি দিছে আৰু তাত স্পষ্ট ভাষাৰে কৈছে যে আজি জম্মু কাশ্মীৰটো দ্বিখণ্ডিত কৰাৰ মূল কাৰণটো হৈছে তাত থকা নাগৰিকসকলক তেখেতসকলে ন্যায় দিব বিচাৰিছে নিৰাপত্তা দিব বিচাৰিছে তেলেংগানা 1969ত দাবী কৰিছে আৰু বড়োলেণ্ড আমি 1967ৰ পৰা দাবী কৰি আহিছে এতিয়ালৈকে 5,000তকৈ অধিক লোক শ্বহীদ হ'ল এতিয়ালৈকে 20,000তকৈ অধিক লোক জেলত যাব লগা হ'ল আজিও বহুত সংগ্ৰামী বড়োলেণ্ড আন্দোলনৰ সংগ্ৰামী জেলত আছে বিভিন্ন সময়ত আপোনালোকে বিভিন্ন হাৰাশাস্তি হোৱা দেখিবলৈ পাইছে সেইকাৰণে আজি এই শান্তি আৰু সমাধান যিটো গণসমাৱেশ ইয়াৰ দ্বাৰা ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে এটা আইনগত ব্যৱস্থা ল'ব লাগে এটা সাংবিধানিক এটা ব্যৱস্থা মাজেৰে বড়োলেণ্ড সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে এইটোকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আজি ATC নিৰ্বাচনৰ লগত ইয়াৰ কোনো লিংক নাই এই সংগ্ৰামটো আজিৰ পৰা 40 বছৰ আগৰ পৰাই চলি আছে আৰু যেতিয়ালৈকে সমাধান নহয় এইটো চলি থাকিব কোনো এটা কাউন্সিলটো আমাৰ উদ্দেশ্য নহয় যে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাৰ অন্তৰ্গত আমি এটা সুকীয়া ৰাজ্য বিচাৰিছোঁ য'ত নেকি আমি ফুল অটনমি পাব পাৰোঁ আৰু আমাৰ নিজৰ ভৱিষ্যতটো নিজে আমি গঢ়িব পাৰোঁ আমাৰ নিজৰ যিটো উন্নয়নৰ কথা নিজৰ যিটো নিৰাপত্তাৰ কথা নিজৰ ভাষা সংস্কৃতি আগুৱাই লৈ যোৱাৰ কথা এই কথাখিনি নিশ্চিত কৰিব পাৰে সেইকাৰণে আমি পৃথক ৰাজ্যৰ সংগ্ৰাম গণতান্ত্ৰিকভাৱে কৰি আছোঁ আৰু অনাগত দিনত কৰি যাম আৰু আমাৰ দাবী সেইটোৱে যে অতি শীঘ্ৰে ৰাজনৈতিক পৰ্যায়ত আলোচনা হ'ব লাগে ইয়াৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পলিচি ডিচিশ্যন ল'ব লাগে আৰু উগ্ৰপন্থীসকলৰ যিটো সমস্যা এই সমাধানৰ কাৰণে ভাৰত চৰকাৰে যেনেকৈ শান্তি আলোচনা আৰম্ভ কৰিছিলে এইটো অতি ক্ষীপ্ৰতাৰে কৰি পেলাই এটা অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু সকলো উগ্ৰপন্থীসকলক যিটো স্বাভাৱিক জীৱনলৈ ঘূৰি যোৱাৰ লগতে উন্নয়নৰ কাম কাজত তেখেতসকলক নিজকে নিয়োজিত কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে বুলি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ এটা আন্দোলন চলিলে বিৰোধিতাও থাকিব কিন্তু চৰকাৰৰ ওপৰত এইটো নিৰ্ভৰ কৰে আজি জম্মু কাশ্মীৰক দুভাগ কৰাত বিৰোধিতা নাছিল জানো তেলেংগানা গঠনত বিৰোধিতা নাছিল জানো ইভেন নাগালেণ্ড মিজোৰাম মণিপুৰ গঠনতো বিৰোধিতা আছিল কিন্তু কেন্দ্ৰ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে এটা স্পষ্ট নীতি গ্ৰহণ কৰা উচিত ইমান বছৰ আন্দোলন কৰি আছে 2005 চনৰ পৰা আজিলৈকে বিভাজন নীতি বা এৰি দিয়ক বিভাজন নীতি দি এই আন্দোলন দমি ৰাখিব নোৱাৰে আজি যিটো গণসমাৱেশ সেইটো দেখাই আছে যে কিমান শক্তিশালী এই আন্দোলন দুটা ডিষ্ট্ৰিক্টৰ মাজৰ মানুহ ইয়াত ভোট খাইছে এই আন্দোলন যিকোনো পৰ্যায়লৈকে যাব পৰা শক্তি আছে কিন্তু সময় থাকোঁতে অমিত শ্বাহ যোৱাকালি আহিছিল তেওঁ শুনিব লাগিব জানিব লাগিব আৰু কেন্দ্ৰ চৰকাৰ অসম চৰকাৰে ইয়াত এটা চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি আহিব লাগে আৰু বিভাজন নীতি এৰি পেলাই সব গোটক মাতি পেলাই এটা স্থায়ী সমাধানৰ কাৰণে বড়োলেণ্ড সৃষ্টিৰ কাৰণে সংবিধানক সংশোধন কৰক আৰু এটা স্পষ্ট নীতি লৈ পেলাই আগবাঢ়ি আহক যে বিজেপিয়ে 5 বছৰত কাম নকৰিলে আমাৰ সম্পৰ্কত কোনো সিদ্ধান্ত নল'লে আৰু 5 বছৰৰ কাৰণে তেওঁলোকক দায়িত্বভাৰ দিছে ভাৰতৰ জনতাই তেওঁলোকেই কৰিব লাগিব আমি খুব বেছি আশা কৰিব পৰা নাই যদিও
আশাৰ মাধ্যমত যাব লাগিব আৰু তেওঁলোকক আমি হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে বাধ্য কৰিবৰ কাৰণে আন্দোলনকাৰী সংগঠনবিলাকে প্ৰয়োজনত ইয়াৰ পিছত এটাৰ পিছত এটা নতুন নতুন আন্দোলনৰ সংগ্ৰাম তেওঁলোকে এইটো কৰি যাবলৈ বাধ্য হ'ব সেই পৰিস্থিতি যাতে নাহে ভাৰত চৰকাৰে এই কাৰণে স্পষ্ট নীতি গ্ৰহণ কৰক আজিৰ দিনত এটা আন্দোলনৰ প্ৰগ্ৰাম BTC পৰিষদীয় নিৰ্বাচনৰ লগত কোনো সম্পৰ্ক ৰাখি পেলাই মই কথা ক'ব খোজা নাই কিন্তু আন্দোলনকাৰী শক্তিক যদি তেওঁলোকে অৱজ্ঞা কৰি পেলাই আগবাঢ়ি যায় তেতিয়া হয়তো আন্দোলনকাৰী শক্তিয়ে সময়ত এই নিৰ্বাচনতো প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰস্তুত